আহি বড়োলেণ্ড মহোৎসৱৰ অংশগ্ৰহণ কেনে লাগিল? বহুত ভাল লাগিল, বহুত ভাল পাইছোঁ আমি এই প্ৰগ্ৰামতো। যোৱাকালিৰ পৰা এই প্ৰগ্ৰাম এটেণ্ড আছোঁ আৰু যিহেতু ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহসকলে আজি মানে শোভাযাত্ৰাটো অংশগ্ৰহণ কৰিলে, কেতিয়াও মানে দিল্লীৰ নিচিনা ঠাইত মানে অহাটো নাছিল নহয়, আহিছিলে তেনেকৈ আগত বহু বছৰ আগত 2 বছৰ আগত আমি আহিছিলোঁ, কিন্তু এনেকুৱা নাছিলে। এইটো আৰু বহুত ভাল, এইবাৰ বহুত ভাল হৈছে। আমি আহিছোঁ, আমি যিটো আছোঁ সাহিত্য সভা যিটো প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিছে আৰু যিমান আছে আমি সকলোকে ধন্যবাদ যাচিছোঁ আমাৰ সান্তাল কালচাৰৰ পৰা। দিল্লীত আহি কি অনুভৱ হৈছে? ভাল লাগিছে, বহুতখিনি মানুহ লগ পাইছোঁ, বহুতখিনি জনগোষ্ঠীৰ মানুহ লগ পাইছোঁ, ভাল লাগিছে একেলগত থাকি। আমাৰ প্ৰমোদ বড়ো ছাৰে আমাক ট্ৰেইন দিছে, ফ্ৰী ট্ৰেইন সকলোকে আহিব দিছে, আহিছোঁ সকলোৱে থাকিছোঁ, মানে বহুতখিনি মানুহৰ লগত বহুত ধৰণৰ জাতিৰ মানুহ লগ পাইছোঁ, ভাল লাগিছে। দিল্লীত আহি এটা বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আপোনালোকে অংশগ্ৰহণ কৰিলে, কি অনুভৱ হৈছে? প্ৰথমেতো মই নমস্কাৰ। পোনপ্ৰথমে মই BTR চৰকাৰ এপ নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা বা বিভিন্ন দল সংগঠনবোৰে আজি যিটো দিল্লীত নতুন দিল্লীৰ এই মঞ্চত আজি বড়োলেণ্ড মহোৎসৱ যিটো 73rd বড়োলেণ্ড মহোৎসৱ যিটো পাতিছে আৰু ইয়াত ইমান এটা ডাঙৰ ৰূপ এটা দি এই বড়োলেণ্ড মহোৎসৱ পতাত আৰু আমাৰ যিটো গোৰ্খা জাতি নেপালী কালচাৰ যিটো আমাক ইয়াত আমন্ত্ৰিত কৰিছে তেখেতসকলক মই আন্তৰিকাৰে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। খুব আনন্দ অনুভৱ কৰিছোঁ আৰু ইয়াত এই বিশাল জনসমুদ্ৰৰ মাজতো তেখেতসকলৰ যিটো ভলেণ্টিয়াৰ্ছ আৰু তেখেতৰ ইয়াত যিটো গাইড সকলোৱে আমি পৰাপক্ষে আমি বহুত ভাল পাইছোঁ আৰু আমি যিটো আমাৰ কলা সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰিবলৈ পালোঁ। আজি বৰ্তমান আমি এটা ৰোড ৰেলী কৰি আহিলোঁ, তাতো আমি বহুতখিনি আনন্দ উপভোগ কৰিব পাইছোঁ আৰু বহুত ভাল লাগিল। সকলোকে আমি আমাৰ যিটো গোৰ্খাভাষী গোৰ্খা জাতি নেপালী ভাষী তৰফৰ পৰা BTR হৈ সকলোকে মই অশেষ আন্তৰিকাৰে অশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। দিল্লীত আহি কি অনুভৱ হৈছে? হয়, প্ৰথমতে মই আমাৰ BTR চৰকাৰক বহুত অশেষ ধন্যবাদ দিছোঁ যে তেখেতসকলে আমাক এই এটা ডাঙৰ মহোৎসৱ পাতিছে, যি BTR চৰকাৰৰ দ্বাৰা পৰিচালিত যি আমাৰ আফচু হাৰিমু আফাত যিহঁত সকলোৱে মিলি যিখিনি এটা মহোৎসৱ পাতিছে, তো আমাক ইয়াতে প্ৰদৰ্শন কৰিব মাতিছে। সকলো BTR বাসীৰ যিখিনি আমাৰ কলা কৃষ্টি, আমি বিহুৱে হওক, ৰাজবংশীয়ে হওক বা সাঁওতালী, নেপালী, বেংগলী সকলোখিনিকে মাতিছে। আমি খুব ভাল পাইছোঁ আৰু এইখিনি যিখিনি আমাৰ ইউনিটি আছে চব বজাই ৰাখক, তেনেকৈ সদায় ভালে থাকক BTR চৰকাৰখন, এনেকৈ উন্নতি কৰি যাম আমি সকলোৱে একেলগে মিলি। কিন্তু ভাল লাগিছে, চবেই একেলগে আমি প্ৰদৰ্শন কৰিলোঁ। আমাৰ দিল্লীত আমি ভালো পালোঁ, আমি ৰেলী কৰিলোঁ, ভাল লাগিল চবেই একেলগে। এইখিনি আৰু ধন্যবাদ। খুব ভাল লাগিলে, আমি আহিলোঁ ইয়াত চবে মিলি ৰেলী কৰিলোঁ, চব কালচাৰবোৰৰ লগত মানে মিলিলোঁ, বহুত ভাল লাগিলে চবে। প্লাছ এইখিনি এৰিয়েঞ্চ মানে বহুত ভাল লাগিলে আৰু বহুত। প্ৰথমতে মই বহুত ধন্যবাদ কৰিছোঁ আপোনালোকৰ চেনেলৰ থ্ৰুতে মই আজি 2 এষাৰ কথা ক'বৰ কাৰণে। আজি মই খুমগুৰি গাঁৱৰ দলাপতি ৱানগালা ফেষ্টিভেলৰ দলাপতি হয় ইয়াত দিল্লীলৈ মোৰ আৰ্টিষ্টবিলাকক পাৰফৰ্মেঞ্চ কৰিবলৈ আহি পেলাই বহুত শান্তি হ'ল, কাৰণ দিল্লীৰ নিচিনা এটা ডাঙৰ চহৰত আমি আজিলৈ 2বাৰ পাৰফৰ্মেঞ্চ কৰা হ'ল আৰু আশা কৰা যায় আমি আগলৈকো তেনেকৈ আমি আহি পাৰফৰ্মেঞ্চ কৰি যাম। মোৰ নাম হৈছে ধনন চাংমা, মই খুমগুৰি গাঁৱৰ হয় আৰু আমাৰ কেনেকৈ লাগিল আপোনালোকে ইয়াত দিল্লীলৈ আহি যিটো অংশগ্ৰহণ কৰিলে এটা মহাৰেলী? এইটো মই ক'বলৈ বিচাৰিছোঁ যে আমি দিল্লীলৈ আহি বহুত আনন্দিত হ'ল, কাৰণ বহুত মানুহৰ সমাগত আমি ইয়াত দেখিবলৈ পাইছোঁ আৰু এটা অনুভৱ কৰিছোঁ যে মই জীৱনত আৰু ইয়াতকৈ বেছি ডাঙৰ প্ৰগ্ৰামত যাতে কেতিয়াবা আৰু অংশগ্ৰহণ কৰিব পাৰে। আজিৰ যিটো প্ৰগ্ৰাম হৈ আছে এইটো বৰ ভাল বুলি ক'ব লাগিব, কাৰণ চবফালেদি আমাৰ এই প্ৰগ্ৰামখনত বহুত জাতি জনজাতিবিলাকে আহি অংশগ্ৰহণ কৰিল। সেইকাৰণে আমি বিশেষকৈ আমাৰ ফালৰ পৰা ধন্যবাদ জনাই মোৰ বক্তব্যখন ইয়াতে সামৰিলোঁ। মহাৰেলীত অংশগ্ৰহণ কৰি কেনে লাগিল? মানে এইটো এটা মানে সঁচাকৈ আমি প্ৰাউড ফিল কৰিছোঁ বঙালী হিচাপে। আজি ইয়াত আমাৰ যিটো আমাৰ বড়োলেণ্ড মহোৎসৱ হ'ল, যে নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত আমাৰ
চিফ ছাৰৰ নেতৃত্বত বড়ো সাহিত্য সেৱা তাৰ লগত বহুত মানে সংগঠন জড়িত আছে। এইসকলক প্ৰথমতে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। মানে এটা হিষ্ট্ৰীয়ে সোণালী আখৰ লিখা যাব এই আজি বড়োলেণ্ড মহোৎসৱ, যে ভাতৃত্ববোধৰ এটা সৃষ্টি, আনাদাৰ কালচাৰ প্ৰমোটেড, গোটেই আমাৰ কালচাৰৰ প্ৰমোট কৰি আজি ইয়াত আমি আহিছোঁ দিল্লীত। ইয়াত আমাৰ ইয়াৰ ওপৰৰ কোনো কথা নাই। আমাৰ খুব আনন্দ লাগিছে, আমি বেংগলী কালচাৰটো প্ৰমোট কৰিব পাৰিছোঁ, প্ৰধানমন্ত্ৰীৰ ওচৰত দুটা কথা ক'ব পাৰিছোঁ। আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক এক লগ হৈ আমি একত্ৰিত হৈ মানে এটা ভাতৃত্ববোধৰ সৃষ্টি কৰি আজি দিল্লীত যে আমি ইয়াত কাম কৰিব পাৰিছোঁ, আমাৰ কালচাৰটোক প্ৰমোট কৰিব পাৰিছোঁ। সেইকাৰণে বড়োলেণ্ড মহোৎসৱ অৰ্গেনাইজাৰ কমিটিক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বঙালী কালচাৰেল হৈ আজি মই নিজে প্ৰাউড ফিল কৰিছোঁ প্ৰলয়াদিত।